নমস্কাৰ কি খবৰ আপোনালোক সকলোৰে মই ভিডিও নিদিয়া আজি বহু দিনেই হ'ল আৰু আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালেই আছো বাৰু বহু দিনৰ মূৰত আহিছো ইউটিউবৰ মজিয়ালৈ আকৌ এবাৰ মাজতে 3 বছৰ মান একদম গ্যাপ হৈ গ'ল ব্যস্ত পুৰা এতিয়া ভাবিছো আকৌ অলপকে যেনেকে পাৰো স্টাৰ্ট কৰিম আৰু আজি মই ইমান দিনৰ মূৰত দিন নহয় আসলতে বছৰ বুলি ক'ব লাগিব ইমান বছৰ 3 বছৰ মূৰত মই আহিছো এটি মোৰ স্বৰচিত ছুটি গল্প লৈ পেলাই আপোনালোকৰ ওচৰলৈ আগৰ মোৰ এটা স্বৰচিত ছুটি গল্প দিছিলো হুক যেটো আপোনালোক সকলোৱে ইমান সুন্দৰকৈ আদৰি ললে সকলোৱে ইমান মৰম দিলে তো মই সেইকাৰণে ভাবিলো মই লিখা আকৌ এটি ছুটি গল্প আপোনালোকৰ ওচৰলৈ আগবঢ়াম আশা কৰো এইটোটো আপোনালোকে আগৰ নিচিনাকৈ মৰম দিব আৰু সহাৰি জনাব কেনেকুৱা পায় কমেন্ট কৰিব তো বলক ছুটি গল্পটি শুনো ছুটি গল্প অহংকাৰৰ ছন্দপতন এহাল লৰা ছোৱালীৰে নবীন আৰু জানকী সুখী দম্পতি সুখে দুখে দুয়োৰে লগৰী হিহঁতৰ অভাৱো নাই আৰু ফৰালো নাই লৰা পলা আৰু ছোৱালী ৰিণী পঢ়া শুনাত অত্যন্ত চোকা চাৰিও দিশতে হিহঁত দুজন আগবঢ়া নবীনে কষ্ট কৰি হলেও নিজৰ লৰা ছোৱালীহালক চহৰৰ অভিজাত স্কুলখনতে পঢ়ুৱাইছে হিহঁতৰ ভাল হোক বুলি হিহঁতেও মাক বাপেকৰ কষ্টখিনি বুজে আৰু জীৱনত অধিক উন্নতি লভি আগবাঢ়িবলৈ চেষ্টা কৰে স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীসকলেও হিহঁতক বৰ মৰম কৰে আৰু যিমান পাৰে সহায় কৰে হিহঁতৰ ওচৰতে চহৰৰ প্ৰতিষ্ঠিত ব্যৱসায়ী কমল চন্দ্ৰ চলিহাৰ ঘৰ তেওঁৰ ল'ৰা দুটাও নবীনৰ ল'ৰা ছোৱালী পঢ়া স্কুলখনতেই পঢ়ে পিছে হিহঁতৰ পঢ়া শুনাত মন কাণ নাই গোটেই কেইটা বিষয়ত ঘৰুৱা শিক্ষক নিয়োগ কৰা সত্ত্বেও হিহঁতৰ অৱস্থা তেনেই পুতৌজনক তাকে লৈ চলিহাৰ বৰ চিন্তা তলে তলে তেওঁ নবীনক হিংসাও কৰে কেনেকৈনো নবীনৰ ল'ৰা ছোৱালীহালৰ বেয়া কৰিব পাৰি তাৰে চিন্তাত তেওঁ দিন ৰাতি এক কৰিব ধৰিলে এদিন কমল চন্দ্ৰ চলিহাই তেওঁৰ বিশ্বাসযোগ্য কেইজনমান মানুহক লগত লৈ নবীনৰ ল'ৰা ছোৱালীহাল স্কুলৰ পৰা ঘৰলৈ অহাৰ পথত হিহঁতক গাড়ীত ভৰাই লৈ আনিলে আৰু হিহঁতক ভীতি প্ৰদৰ্শন কৰি ক'লে যে যদি হিহঁতে ভালকৈ পঢ়া শুনা কৰে তেওঁ হিহঁতৰ মাক বাপেকক মাৰি পেলাব তেতিয়া হিহঁতেও ভয়তে একো ক'ব নোৱাৰা হৈ তেওঁ যি কয় তাকেই কৰিব বুলি ক'লে কিছুদিন পাৰ হৈ গ'ল নবীন আৰু জানকীয়ে আজি এসপ্তাহমানৰ পৰা ল'ৰা ছোৱালীহালৰ মতিগতি লক্ষ্য কৰি আছিলে হিহঁত দুয়ো যেন অনবৰতে ভয়কৈ থাকে স্কুলৰ পৰা আহিও শুই থাকে একো কথা বতৰা নাপাতে পঢ়া শুনাও নকৰা হ'ল নবীন আৰু জানকীৰ অলপ চিন্তাই হ'ল কিবা গা বেয়া হৈছে নেকি সোধাত ছোৱালীজনীয়ে ভাল বুলিয়েই ক'লে ইফালে স্কুলত বছৰেকীয়া পৰীক্ষা আৰম্ভ হওঁ শিক্ষকসকলেও মন কৰিলে যেন আজিকালি ৰিণী আৰু পলাশ উদাস মনা হৈ থাকে আৰু কিবা সুধিলেও ক'ব নোৱাৰে সকলো শিক্ষক শিক্ষয়িত্ৰী আচৰিত হ'ল ইংৰাজী শিক্ষয়িত্ৰী ৰঞ্জিতা ফুকনে সিহঁতক জিৰণি সময়ত তেওঁৰ ওচৰলৈ মাতি নি অতি মৰমেৰে সিহঁতৰ সমস্যাৰ বিষয়ে জানিব বিচাৰিলে যাৰ বাবে সিহঁতৰ আজিকালি পঢ়া শুনাত মন নোযোৱা হৈছে তেতিয়া ৰিণী আৰু পলাশে কান্দি তেওঁৰ আগত সকলো কথা খোলাখুলিকৈ কৈ দিলে তাকে শুনি শিক্ষয়িত্ৰী ফুকন অত্যন্ত আচৰিত হ'ল তেওঁ এই বিষয়টো প্ৰধান শিক্ষকৰ কাণ চোৱালেগৈ এনেকৈ দুটি ইমান প্ৰতিভাৱান শিশুৰ ভৱিষ্যতৰ লগত ল'ৰা ধেমালি কৰাৰ বাবে সকলোৱে কমল চন্দ্ৰ চলিহাক একেমুখে গৰিহণা দিলে প্ৰধান শিক্ষকে সকলো শিক্ষক তথা বোৰ্ড অফ ডিৰেক্টৰীৰ লগত আলোচনা কৰি এনেকুৱা এজন তুচ্ছ চিন্তাধাৰাৰ মানুহৰ ল'ৰাক
তেওঁলোকৰ স্কুলত নপঢ়োৱাৰ সিদ্ধান্ত ল'লে আৰু সিহঁতক স্কুলৰ পৰা উলিয়াই দিলে। বাপেকৰ কৰ্মৰ ফল ল'ৰা দুটাই ভোগ কৰিব লগা হ'ল। কমল চন্দ্ৰ চলিহাই তেতিয়াহে বুজি পালে যে তেওঁৰ অহংকাৰে তেওঁক কি মহাপাপ কৰালে। কিন্তু তেতিয়ালৈ বহুত দেৰি হৈ গৈছিলে। মূৰে কপালে হাত দিয়াৰ বাহিৰে তেওঁৰ আৰু অন্য একো উপায় নাছিল।